নমস্কাৰ, মই ৰীতামণি। আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ এখন বিশেষ কিতাপৰ বিষয়ে। সংগ্ৰাম জীৱন বাটৰ এটি চিনাকি নাম। যাৰ জীৱনত সংগ্ৰাম নাই, যিয়ে আজিলৈকে সংগ্ৰাম পথত খোজ দিয়া নাই, তেনে জীৱনৰ জানো মূল্য আছে? নিশ্চয় নাই। জীৱনৰ দুখ দুৰ্দশা বিপৰ্যয় সকলোবোৰ অতিক্ৰম কৰি মানুহে সফলতাৰ উচ্চ শিখৰ অতিক্ৰম কৰিব পাৰে। আন্ধাৰক সাৱটি ল'ব পাৰিলেহে পোহৰৰ সান্নিধ্য লাভ কৰিব পাৰে। আন্ধাৰৰ অবিহনে পোহৰৰ সান্নিধ্য সদায় মূল্যহীন। গতিকে আজি আপোনালোকৰ আগত ক'ব ওলাইছোঁ এখন বিশেষ গ্ৰন্থ, আত্মজীৱনীমূলক গ্ৰন্থ, ৰুবুল মাউতৰ দ্বাৰা ৰচিত মোৰো এটা সপোন আছে। আৰু এই কিতাপখনৰ বিষয়বস্তুলৈ সোমাই যাওঁ হওক। সপোন বহুতেই দেখে। সপোনৰ পম খেদি লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাব পৰাটোহে প্ৰকৃততে ডাঙৰ কথা। নিজৰ দৰিদ্ৰতা, হীনমান্যতা, সকলোবোৰ দুখ দুৰ্দশা সকলোবোৰ ত্যাগ কৰি তেওঁ লক্ষ্য হিচাপে স্থিৰ কৰি লৈছিল তেওঁৰ সেই সপোনটোক। আৰু সেই সপোনৰ পিছত দৌৰোঁতে দৌৰোঁতে তেওঁ জীৱনত সফলতা লাভ কৰিব পাৰিলে। জীৱনৰ প্ৰতিটো বাধাক অতিক্ৰম কৰি তেওঁ নিজৰ কৰ্মক একাগ্ৰতাৰে কৰি আজি তেওঁ এজন ভাল বৈজ্ঞানিক তথা এজন সুসাহিত্যিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিলে। সকলোৰে মুখে মুখে থকা এখন কিতাপ, যাৰ কিতাপখনৰ নামেই যাৰ পৰিচয়, মোৰো এটা সপোন আছেৰ দৰে এখন কিতাপ তেওঁ সৃষ্টি কৰিব পাৰিলে। গতিকে সকলোৱে তেওঁৰ পৰা অনুপ্ৰাণিত হোৱা উচিত। কিয়নো দৰিদ্ৰতা বা বিপদে কেতিয়াও মানুহৰ জীৱনত হেঙাৰ হ'ব নোৱাৰে। জীৱনত আগবাঢ়ি যাবলৈ হ'লে বা জীৱনত সফলতা পাবলৈ হ'লে ঠিক তেনেকৈ আন্ধাৰ হ'লেহে যেনেদৰে পোহৰৰ মূল্য বুজিব পাৰি, ঠিক তেনেদৰে কষ্ট কৰিলেহে তাৰ প্ৰতিদান হিচাপে সফলতা লাভ কৰিব পাৰি। এই মোৰো এটা সপোন আছে কিতাপখনৰ পৰা আমি জানিব পাৰোঁ। কিতাপখন পঢ়াৰ পাছত ভাৱ হ'ল এই কিতাপখন সকলোৱে পঢ়া উচিত। কিয়নো মই আজি আপোনালোকৰ আগত ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এই কিতাপখনৰ থুলমূল মাত্ৰ অনুপ্ৰাণিত হ'ব পৰা কিছুমান বাক্যহে আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ। গোটেই কিতাপখনৰ সম্পূৰ্ণ বিৱৰণী দিয়াটো যিহেতু সম্ভৱ নহয়, সেয়া আপোনালোকলৈ অনুৰোধ যাতে এই কিতাপখন আপোনালোকে নিশ্চয় এবাৰ পঢ়ি চায়। কাৰণ অসমীয়া সাহিত্যৰ মোৰো এটা সপোন আছে এই কিতাপখন সঁচাকৈ লেখত ল'বলগীয়া এখন কিতাপ। আৰু আজি তেওঁৰ জীৱনৰ পৰা জানিবলগীয়া তেওঁৰ সেই পৰিয়ালটো, যি পৰিয়ালে ৰুবুল মাউতৰ সফলতাৰ বাবে নিজৰ পেটত গামোচা বান্ধি হ'লেও, আনৰ ওচৰত হাত পাতি হ'লেও ৰুবুল মাউতক সফল হ'বৰ বাবে নিজে সকলো দুখ কষ্ট নিজৰ ওচৰত নিজে হাত পাতি লৈছিল আৰু তেওঁক আগবাঢ়ি যাবৰ বাবে সদায় প্ৰেৰণা যোগাইছিল। আৰু তাৰ ফলস্বৰূপে তেওঁলোকৰ দুখৰ পাছত সুখ আহিল। সময় আৰু ভাগ্য কেতিয়া কোন মুহূৰ্তত সলনি হয় কোনেও নাজানে। গতিকে আপোনালোকৰ জীৱনত প্ৰভাৱ পেলাবলগীয়া এখন গুৰুত্বপূৰ্ণ কিতাপ হৈছে মোৰো এটা সপোন আছে। গতিকে অনুগ্ৰহ কৰি আপোনালোকে এই কিতাপখন এবাৰ পঢ়ি চাব। ধন্যবাদ।